এসময়ত এখন গাঁৱত এজন কৃষক বাস কৰিছিল। সেই কৃষকজনৰ জন্তু পোহ-পালনৰ বৰ চখ আছিল। তেওঁৰ হাতত ইতিমধ্যে বহুতো ম'হ আছিল, যাৰ গাখীৰ বিক্ৰী কৰি তেওঁ নিজৰ ঘৰ চলাইছিল। এদিন সেই কৃষকজনে এটা শহাপহু আৰু এটা বান্দৰকো নিজৰ ঘৰত পুহিবলৈ লৈছিল। বহুদিন পাৰ হোৱাৰ পিছত কৃষকজনে সেই শহাপহু আৰু বান্দৰৰ সৈতে এটা খেল খেলাৰ কথা ভাবিলে। তেওঁ নিজৰ পথাৰত বহুতো সৰু সৰু গাঁত খান্দিলে আৰু তাৰ পিছত সেই গাঁতবোৰত মাটি দি বন্ধ কৰি দিলে। তাৰে এটা গাঁতত তেওঁ এটা গাজৰ লুকুৱাই থলে। তাৰ পিছত কৃষকজনে শহাপহু আৰু বান্দৰক সেই গাজৰ বিচাৰি উলিয়াবলৈ ক'লে। শহাপহুটো বৰ আত্মবিশ্বাসী আছিল আৰু নিজৰ ওপৰত তাৰ বহুত ভৰসা আছিল। সি এটা এটা গাঁত খান্দিবলৈ ধৰিলে আৰু গাজৰ বিচাৰি ফুৰিবলৈ লাগিল। কিন্তু বান্দৰটো বৰ নিগেটিভ আৰু এলেহুৱা আছিল। তাৰ মনত পৰিল যে পথাৰত ইমানবোৰ গাঁত আছে আৰু গাজৰ এটা গাঁততহে আছে, ইমান কোনে বিচাৰিব? এই বুলি ভাবি সি এটা গাঁতৰ ওপৰতেই শুই পৰিল। ইফালে শহাপহুটোৱে নিজে কষ্ট কৰি গাজৰ বিচাৰি আছিল। এটা এটা গাঁত খান্দি শহাপহুটোৱে সকলো গাঁত চাই শেষ কৰিলে, কিন্তু কোনো গাঁততে গাজৰ নাপালে। মাত্ৰ এটা গাঁতহে বাকী আছিল, য'ত বান্দৰটো শুই আছিল। শহাপহুটো বান্দৰৰ ওচৰলৈ গ'ল আৰু তাক সেই গাঁতৰ পৰা উঠিবলৈ ক'লে। বান্দৰটো উঠা লগে লগে শহাপহুটোৱে গাঁতটো খান্দি গাজৰ উলিয়াই আনিলে আৰু নিজৰ মালিকক গৈ দি দিলে। বান্দৰটোৱে এইবোৰ দেখি আচৰিত হৈ পৰিল যে যি গাঁতৰ ওপৰত সি ইমান সময় শুই আছিল, গাজৰ সেই গাঁতৰ ভিতৰতে আছিল। যদি সি মাত্ৰ এবাৰ খান্দি চালেহেঁতেন, তেন্তে গাজৰ তাতেই পালেহেঁতেন আৰু মালিকৰ চকুত সি ডাঙৰ হৈ পৰিলেহেঁতেন। এই কথা ভাবি সি নিজৰ কামৰ বাবে পস্তাই থাকিল। বন্ধুসকল, এই কাহিনীৰ পৰা আমি তিনিটা ডাঙৰ শিক্ষা লাভ কৰিলোঁ। প্ৰথমটো হ'ল, আমি কেতিয়াও নিজৰ কামৰ প্ৰতি নিগেটিভ ভাবিব নালাগে। যেনেকৈ বান্দৰটোৱে ভাবিলে যে ইমানবোৰ গাঁত আছে আৰু গাজৰ কোনটো গাঁতত আছে কোনো ধাৰণা নাই। এই ভাবি সি কামটোক নিজৰ বাবে ডাঙৰ কৰি তুলিলে। দ্বিতীয় শিক্ষাটো হ'ল, আমি অন্ততঃ চেষ্টা এবাৰটো কৰিব পাৰোঁ, কাৰণ যেতিয়ালৈকে আমি চেষ্টা নকৰোঁ, ভাগ্যই আমাক সহায় নকৰে। যদি বান্দৰটোৱে যিটো গাঁতত শুই আছিল তাৰ পৰাই গাজৰ বিচাৰিব আৰম্ভ কৰিলহেঁতেন, তেন্তে সি তাতেই গাজৰটো পালেহেঁতেন, কিন্তু সি চেষ্টাই নকৰিলে। তৃতীয় শিক্ষাটো হ'ল, আমি সোনকালে হাৰ মানিব নালাগে। আমি নাজানো আমাৰ কামত কোনটো বছৰত সফলতা পাম। সেয়া 2025 চনো হ'ব পাৰে, 2030 চনো হ'ব পাৰে বা 2032 চনো হ'ব পাৰে। কিন্তু সফলতা তেতিয়াহে পাম যেতিয়া আমি ইতিবাচক চিন্তাৰে চেষ্টা কৰি যাম আৰু হাৰ নামানো। দৰ্শকসকল, যদি আমাৰ এই কাহিনীটো অলপ হ'লেও আপোনাৰ ভাল লাগিল, তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।